দুখন হ'ব হৈ যাব দুখন এই বস্তাটোতে লৈ লওঁ আকৌ নহ'লে হেৰিটো নাপামগৈ কমাটো গৈ পেলাই বনাই আহিবগৈ লাগিব এইখনতে লৈ যাম আৰু কেনি ওলালি অ' অঁ ক'ৰ পৰা ওলালেহি অ' আপুনি নামঘৰৰ পৰা ৰাম বহুত দিন দেখা নাই দেখোন আপোনাক এই 7টা খেলৰ 8টা খেলৰ নামঘৰ এতিয়া নাম ল'বই লাগে মাত্ৰ 3-4 দিনহে নাম ল'বলৈ পাওঁ অঁ হয় নেকি হিচাপ কৰ হিচাপ কওক কেইটা খেল 8টা খেল 8টা খেল কৃষ্ণ কৃষ্ণ এটা নামঘৰ গোপাই কেইটাকে হ'ব 8টা 8 × 4 = 32টা দুদিন বাঢ়িয়ে গ'ল দেখোন 3 দিনমানকৈ পৰিব চাগে 8 × 3 = 24 নাই আৰু 6 দিন বাকী থাকিলে দেখোন 4 দিন 4 × 7 = 28 4 দিনকৈ 4 দিন কেইদিন ল'লে এতিয়া 3 দিন ল'লোঁ আৰু এদিন আছেই অঁ তেনেকুৱা আহে নেকি কি দিনকাল আহিলে কি দিনকাল আহিলে এটা নামঘৰত যদি 8 খেল হয় তেতিয়া মানুহ থাকিব কেইঘৰ কি নামৰ হেৰি হ'ল সেয়া অ' কৃষ্ণ কৃষ্ণ কি দিনকাল আহিলে হে ভগৱান নামঘৰতো 8 খেল তাকে এতিয়া কেনি ওলালে মই তাকে মই হেৰি এই কমাৰশালাৰ পৰা আহোঁগৈ কেলে যাওঁ দৰকাৰ এটা আছে কচোন আপুনি জানি কি কৰিব আপোনাৰ ছোৱালী নাই ভালেই হয় নেকি অঁ এইবোৰ ছোৱালীৰ কাৰণে লাগে কমাৰশালৰ বস্তু গম পাইছেনে ছোৱালীয়ে কি কৰিব কৰিব আৰু কিবা এটা হয় নেকি অঁ তেতিয়াহ'লে বহক তামোল চালি এখনকে খাই লওক তাকে আহিছিলোঁ অঁ তহঁতৰ ঘৰ বোলে বোৱাৰীজনী কাৰোবালৈ গ'ল বোলে হা তাকে নামঘৰত গোপিনীয়ে তাকে উলিয়াই আছিলে কৃষ্ণ কৃষ্ণ হে ভগৱান ক'ত শুনিলে আপুনি এই নামঘৰত গোপিনীয়ে মানে তামোলো খাই আছে অঁ আৰু এইখন ঘৰৰ কথাও উলিয়াই আছে মই এই তামোলখন মুখত সোমোৱাই মানে মই কেতিয়া আহোঁ লাগিছে মানে গোসাঁই শুনিব দেই সেইদিনাখন মানে বোৱাৰীজনী অকণমান মানে অসুখ হৈছিলে তাৰপৰা মেডিকেললৈ গ'ল আহোঁতে অকণ দেৰি হ'ল তাতে বাইকৰ ঘৰ আছে তাতে থাকিলে অহা অকণ দেৰি হ'ল ল'ৰাটোৱে গৈ পেলাই আনিলেগৈ অ' গোসাঁই এতিয়া কি অসুখ অশান্তি হ'লেও মানুহ ক'লেও যাব নোৱাৰিব নেকি তাকেহে অ' নামঘৰত গোপিনীয়ে কি আমাৰ ঘৰৰ কথা আলোচনা কৰি আছে এতিয়া মই কৈছোঁ ইমান ভাল ঘৰ বোৱাৰীজনী কেলেনো তেনেকুৱা হ'ব লাগে তেখেতলোকে কৈছে কি এই ঠগহে আপুনিহে জানে ভালনে বেয়া দেখিছেনে বাৰু এই নামঘৰখনতোনো পৰ চৰ্চা নে এই ভগৱন্তৰ নাম ল'ব লাগে এই বয়সতনো মানুহে বাৰু লোকৰ চৰ্চা কৰিব কিয় লাগে বাৰু হয়নে হ'ব দিয়ক সেইবোৰ ঠক আৰু বাদ দিয়ক আৰু মানুহৰনো আৰু গুণ ক'ত আদায় হ'ব এতিয়া ব'লক হেৰিয়াৰ পৰা আহোঁগৈ তাকে কোৱা হ'লে ভাল লাগিল হ'লে এতিয়া এই কমাৰশালাৰ পৰা আহোঁগৈ কাহিনীটো কি জানে এই এতিয়া ল'ৰা ছোৱালীবোৰ কেনে ওলাব নোৱাৰা হৈছে শুনিছেই নহয় দেশৰ পৰিস্থিতি শুনিছেই নহয় অ'ত বোলে ধৰ্ষণ ত'ত বোলে ধৰ্ষণ ত'ত বোলে কিবা গাড়ী গোৱা লৈ মানুহ ঘূৰি ফুৰে এতিয়া আমাৰ ঘৰৰ ছোৱালীকেইজনে কি কৈছে গম পায় কৈছে বোলে মা বোলে হেৰি আমি আৰু স্কুল কলেজ নপঢ়োঁ আমি এই ঘৰতে থাকিম এজনীয়ে কৈছে বোলে মোক তাঁত এখন লগাই দিয়া মই তাঁতকে বম এজনীয়ে কৈছে মোক ছাগলী দুটামান আনি দিয়া মই তাতকৈ পঢ়িম নহ'লে টিউশ্যনকে কৰিম এইবোৰ আৰু মই আৰু এইবোৰ স্কুল নপঢ়োঁ আমাক আৰু নালাগে আৰু শিক্ষা আৰু কোনে সুৰক্ষা দিব আমাক গতিকে ভাবিলোঁ বোলো নাই কমাৰশাললৈ যাওঁগৈ এইবোৰ বোলো বজাৰৰ পৰা কিনি অনা চুৰি কাম নাই সিহঁতক বোলো তহঁতে বেগত পানী বটল এখন আনি চুৰি এখন লৈ ল'বি আৰু বোলো মই 20 জলকীয়া এডলা শুকুৱাই থৈছোঁ সেই সোপা বোলো মিক্সিত দি গুড়ি কৰি দিম টোপোলা এটা বান্ধি দিম তহঁতক যোনেই তহঁতক এটেক কৰিবলৈ আহে একদম মাৰি দিবি চকুলে একদম দায়ে বোলো খুচি দিবি তহঁতৰ নিজৰ সুৰক্ষা নিজেই কৰিব লাগিব আনে তহঁতক কোনো সুৰক্ষা নিদিয়ে সেই বুলিহে ওলাইছোঁ কমাৰশাললৈ মই যাওঁ দা দুখন বনাই আনোগৈ গম পাইছেনে অতি সোনকালে যাওঁ নহ'লে সিহঁতৰ স্কুল কলেজ ক্ষতি হৈছে আজি নগ'লো কেইদিনমান নাযাওঁ মায়ে কমাৰশালৰ পৰা কটাৰীখন আনি দিয়াৰ পিছতহে যাম এইবিলাক দেশকালৰ যিহে পৰিস্থিতি হৈছে
ভাল কৰিছে পাই। তেনেকুৱা কৰাই ভাল, নহ'লে বিপদ আছে। ৰাস্তাই ঘাটেতো চব সুবিধা নাথাকে, এতিয়া নিজৰ ঘৰৰ মানুহ যাবলৈও অসুবিধা হয়। ঠিকেই কৰিছা, তেনেকৈ যোৱাই ভাল। আজিকালি আৰু বাৰী চুকতো লুকাই থাকে, ৰাস্তাৰ কাষে কাষে জংঘল আছে, তাতো সোমাই থাকে। ঠিকেই কৰিছা। বাকলি ছোৱালীকেইজনী নিলেও ছোৱালী হা ছোৱালী হা ঘৰত আছা না? গোসাঁই মই শুনি আহিছো ছোৱালী দুজনী হৈ গ'লে ওইখনে উঠাই লৈ গুচি গ'ল। এইফালে লৈ গুচি গ'ল। মই বা কলৈ গ'ল? বা কলৈ গ'ল? আছে না? বোপা কি দিনকাল আহিল, গোসাঁই কি দিনকাল আহিল। ছোৱালী দুজনী লৈ গুচি গ'ল। বাকলি আপুনিও যোৱা নাই? ভগৱান, কি হ'ব এখন দেশৰ পৰিস্থিতি কি হৈছে? নিলে বোলে কালি পৰহিয়ে নিলে। এতিয়া শুনি আহিছো গুৱাহাটীত ধৰিলেগে হেনো, নি পেলাই বোলে বেচিবলৈ লৈ গৈছিল। গোসাঁই ৰাম, ছোৱালী জন্ম কেলে দিছিলো? ছোৱালী জন্ম কেলে দিছিলো? হে ভগৱান, কেনেকে ৰাখিম ছোৱালীবোৰ? বাকলি তহঁতক মই আৰু এটা বস্তু কাম এটা কওঁ। মই জলকীয়া এসোপাও শুকুৱাই থৈছো। এইসোপা তহঁতৰ সুৰক্ষাৰ কাৰণে, এইখিনি তহঁতৰ সুৰক্ষাৰ কাৰণে, নহ'লে তহঁতৰ প্ৰাণ নৰব। এইখিনি মই মিক্স চব গুড়ি কৰি মই তহঁতক টোপোলা বনাই দিম। এইখিনি মই শুকুৱাই থৈছো। সুৰক্ষাৰ কাৰণে। কি হ'ল? তহঁতৰ লগৰ ছোৱালীকেইজনী নিলে ন? শুনচোন কথাটো। এই অপহৰণ কৰি লৈ গ'ল বলেৰ এখনত মানুহ এসোপা আহি ধৰিলেগে বোলে গুৱাহাটী। ধৰিবতো আকৌ এইবোৰ শিকিব লাগিব। তও শিকিবি অকণমান পাই তও শিকিব লাগিব। আৰু ছোৱালী থকা প্ৰতি ঘৰ মানুহে যাতে সকলোখিনি শিক্ষা ছোৱালীসকলক দিয়ে, গতিকে নিজৰ সুৰক্ষা নিজে কৰিব পৰাকে। সেইকাৰণে তহঁত দুইজনীকে মই এতিয়া ইয়াত এডমিশ্যন দিয়াই দিমগে। কেনেকে মাৰি দিবি, এইবিলাক শিকিবই লাগিব। এইবোৰ শিকিবই লাগিব। আৰু বাৰ লগতে তই অকণ শিকিবি। বায়ে অকণমান জানেই, তইও শিকিবি। গম পাইছা কথাটো? সেইটোৱে কথা। এইবিলাক মায়ে যি ক'লেও মই কৰিবলৈ নাই দেই। এইবিলাক পঢ়া শুনা কৰিলে চাকৰি কৰি পেলাই মানুহে মাৰিহে পেলাব, তাতকে এইবিলাক নকৰাই ভাল। এনেই ছোৱালী হৈ জীৱনটো ল'লো আৰু পাই যাওঁগৈ। এই নামঘৰত ধেৰ পাপোনৰ কথা ওলালে, তাকে ঈশ্বৰৰ নাম এফাকিকে গোৱা। শুনিয়ে মোৰ ঢেৰ সময় হ'ল অহা। এতিয়া মই ঘৰলৈ যাবগৈ লাগে, ৰাতিও হ'ব। এতিয়া কি নাম শুনাব লাগে আপোনাক? এই যিটো পাপ এইডোখৰ মনত আছে নেকি তোৰ? মনত পৰিছে। কি গাই দিব লাগে? তাকে সেইভাগিকে গাই দিয়া আৰু শুনো যাওঁ। ঠিক আছে দে। ছোৱালীহাত আহি যাওক। আপুনি এখন নাম শুনিম বুলি কৈছে, আকৌ কি কৰি আছে সেইখন? আহক বেগেতে। এই যিটো পুণ্য কৰা এটা টোপলি, চাঙি ভালে কৰি এই হেকাৰ মেকাৰ কৰি গৈ কামা গৈ যাম ৰাজা নগৰী হে।